কলিয়াবৰত নিশা ড্ৰাগছসহ এজনক আটক। কলিয়াবৰত নিশা 22টা কণ্টেইনাৰসহ এজনক আটক কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা পাছিঘাট অভিমুখে এখন নৈশ বাছৰ পৰা ড্ৰাগছ কিনি উদ্ধাৰ কৰে আৰক্ষীয়ে। উলুৱনি আৰু চুলুং আৰক্ষীয়ে নলতলিত গাড়ীখন তালাচী চলাই এজন লোকৰ পৰা জব্দ কৰে ড্ৰাগছ কিনি। লোকজনে মৌজাৰ ভিতৰত লুকুৱাই আনিছিল ড্ৰাগছ কণ্টেইনাৰকেইটা। আৰক্ষীয়ে কণ্টেইনাৰকেইটা জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহী লোকজনকো আটক কৰে। ধৃত লোকজনক ফৈজুল ৰহমান বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা লালুকলৈ AR-17-3199 নম্বৰৰ নৈশ বাছেৰে গৈ আছিল লোকজন। কলে গৈ আছিলে? লালুকলৈ হোটেল। ক'ত আহিছে? ক'পা? গুৱাহাটী। গুৱাহাটীৰ পৰা আহি আছিলে। আপোনাৰ নামটো? ফৈজুল ৰহমান। ক'ৰ পৰা আহিছিলে? গুৱাহাটীৰ পৰা। ক'লৈ যাব? লালুক। ড্ৰাগছটো লৈ আহিছিলে আপুনি? মই অনা নাই, মোৰ লগৰটো আহিছে।